ক'ত মোৰ মা পোৱা নাই খবৰ গাঁৱৰ আঁৰত আছেনে মোৰ মাৰ আদৰ আপোনাৰ এনেকুৱা অৱস্থা কেতিয়াৰ পৰা হৈছে? মোৰ এনেকুৱা জন্মগতৰ পৰাই। আপোনালোকৰ ঘৰৰ পৰিয়াল কোন কোন আছেনো? নাই মোৰ ঘৰৰ পৰিয়াল কোনো নাই, মই অকলে। তুমি অকলে নহয় জানো? হয়। চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা পাইছে আপুনি নিশ্চয়? নাই হ'ব নাই। কোনোবাই একো কিবা সা সুবিধা? নাই কোনো অহা নাই। মই তোমাক এটা কৰি আছোঁ। হেল্ল' ছাৰ, মানুহ এজন ইয়াত লাগ পাইছোঁ। তেওঁ অকলশৰীয়া, এতিয়ালৈকে তেওঁ বোলে কোনো সা সুবিধা পোৱা নাই। হয়, তেওঁ মোৰ কাষতে আছে। এই হেৰি কৰিবা, মোৰ এতিয়া বেলেগ এখন আশ্ৰমত আহিছোঁ, বৰ্তমান ৰৈ আছোঁ আমি গোটাকেইজনে আহিছোঁ। তাত যাম, আবেলিকে যাম। আমি হেৰি কৰিছোঁ, তুমি ল'ৰাজনক যিজন ল'ৰা পাইছিলা সেইজন ল'ৰা লৈ আহিবা লগত। ঠিক আছে। তুমি ক'ত আছা? তাতে আছা? ওচৰ চুবুৰীতে? ঠিক আছে বাৰু, এই ল'ৰাজনক লৈ আহিবা। ল'ৰাজনক আমাৰ আশ্ৰমত ৰাখি দিম। ঠিক আছে, ঠিক আছে। হ'ব কথা নাই, একো কথা নাই। আহিবা। অ'কে। বাই। অ'কে। হেৰি ব'লা, এই আজি আমাৰ মানে আশ্ৰমলৈ আহিব, আমাৰ গাঁৱৰ আশ্ৰমলৈ। মানে প্ৰশান্ত এজন মানুহ পাইছে, ল'ৰা এজন পাইছে। মানুহবোৰ কি হ'ব বাপৰে, ঘৰ দুৱাৰ নাই, কোনো সহায় নকৰে। আমি যে এনেকুৱা এটা হাতত লৈছোঁ ন, চবে ভাল পাইছে। আমাৰ এনেকুৱা এটা কৰ্ম এটা আমি হাতত লৈছোঁ ন, ভাল হৈছে। গতিকে মানে আমি আৰু অলপ আগুৱাই পাৰিম কিজানি, চৰকাৰৰ পৰা যদি কিবা সুবিধা পাওঁ। চৰকাৰৰ পৰা যদি আমাক অসুবিধা কৰে, আমাৰ আশ্ৰমখনো আগুৱাই লৈ যাব পাৰিব। ঠিক কথা কৈছা তুমি ন। গতিকে এতিয়া ল'ৰাজনক আনিছে বোলে, আমি যাম। প্ৰশান্ত আহি আছে, আমি ব'লা, আমি তালৈকে যাওঁ। ব'লা, আহা। তুমি কিছু সময় ৰ'বা হা। ইয়াত ধন্যবাদৰ কোনো কথা নাই। আপুনি ইয়াতে লগ পাম নহয় জানো? ঠিক আছে।
তোমালোকে হেৰি কৰা বজাৰলৈ যোৱা খোৱা লোৱাৰ ব্যৱস্থা কৰিব লাগিব নহয় আমাৰ নতুন আলহী নতুন আলহী আহিছে গোটেই খোৱা লোৱাৰ ব্যৱস্থা চব সকলোবোৰ ভালে আছে আমাৰ তোমালোক বজাৰলৈ যোৱা যোৱা অংকুৰ বজাৰলৈ যোৱা তুমিও যোৱা বহুত বেছিকৈ লৈ পইচা লৈ যোৱা পইচা লৈ যোৱা আমাৰ বাকীখিনি আমাৰ পইচা লৈ যোৱা তুমি তোমালোকে এটা লোৱা তোমাৰ এইটো লৈ লোৱা তোমালোকে কেক লোৱা তোমালোকে কিবা কষ্ট পাইছা নেকি তোমালোকে হেৰি নকৰিবা দেই একো হুলস্থুল নকৰিবা শুনা হেৰি আমাৰ আহিছে নহয় ৰুমটো ঠিক কৰিব লাগিব সিহঁতক অলপ মুকলি জেগাত ৰাখিছোঁ হয় ন সিহঁতে বজাৰখিনি কৰিলে আহক গতিকে ইহঁতক কিন্তু একো কষ্ট পাব দিব নোৱাৰা বুজিছা নাই বজাৰখিনি কৰা মই বেলেগ এখন আশ্ৰমত যাম তুমি হেৰি কৰিবা ইহঁতক বাকী গোটাই মানে এওঁ গাঁওখনৰ নাম কি আছে বটলাগুচি গতিকে সকলোখিনি সুবিধা দিবা কিন্তু মই তালৈকে যাম আৰু তোমালোকে কিন্তু একো হাই হুলস্থুল কিন্তু নকৰিবা দেই তোমালোকে ভালকৈ থাকিবা মই এতিয়া তোমালোকৰ কাৰণে বজাৰ যাম কাপোৰ আনিবৰ কাৰণে হা দেই অ'কে তোমালোকে থাকিবা শুনা এনেকৈ এতিয়া আমাৰ প্ৰায় আমাৰ প্ৰজেক্টটো আগবাঢ়ি গৈছে হয় নহয় গতিকে এতিয়া এটা কাম কৰা আমি এনেকৈ আগবাঢ়ি যাম আমি চৰকাৰৰ ফালৰ পৰা আমি অলপ কিবা আমাৰ দৰখাস্ত এখন দিব লাগিব গতিকে বুজিছানে তুমি গোটেইখিনি আমি লগ হৈ পেলাই গাঁৱৰ মানুহ ইমানখিনি আমাৰ আগবাঢ়ি আছে যেতিয়া হয় নহয় এওঁলোকৰ মা দেউতা নাই নকৰছে আৰু চিকিৎসাৰ কাৰণে ইহঁৰ অলপ বেমাৰ বেছি টান হৈ আছে আৰু চিকিৎসাৰ কাৰণে আমি বাহিৰলৈ লৈ যাব লাগিব বুজিছা নাই গতিকে আমি হেৰি কৰিম অহা পৰহি মানলৈকে যাব লাগিব বুজিছা গতিকে তুমি হেৰি কৰা ইহঁতক লৈ যোৱা ইফালে মই ব'লা একেলগে লৈ ব'লা তোমালোক ব'লা वंदे হাই ফ্ৰেণ্ড মানে আমি এটা ভিডিঅ' শ্বুটিং কৰিলোঁ আশ্ৰমৰ ওপৰত মানে ভিডিঅ'টো অলপ কষ্ট হ'ল ল'ৰা ছোৱালীখিনি কৰিলে ধুনীয়াকৈ আৰু আমি লগৰ বন্ধুবোৰে ভাইটি হয় গোটেইকেইজনে ভাইটি হয় মোৰ তেনেকৈ কৰিলোঁ আৰু আমাৰ এইটো চেনেল আপোনালোকে কিন্তু ছাবস্ক্ৰাইব কৰিব কাৰণ আমি যিটো ভিডিঅ' কৰি আছোঁ যিটো ভিডিঅ' দিম এছামিজ ফান ধামাকা গতিকে তাত আপোনালোকে এইটো ভিডিঅ' পাব আৰু এই ভিডিঅ'টো যদি আমি গোটেইকেইজনকে লগ লাগি ভাল লাগিছে এক্টিঙত লাইক কমেণ্ট Share. আৰু ওচৰত থকা মানে কি এইটো ঘণ্টা বাদন একদম মানে টিপি দিব আৰু এটা চেনেল আছে ফুটা নাৰিকল সেইটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে আৰু আপোনালোকে যিমান ছাবস্ক্ৰাইব কৰে আমাৰ সিমান ভাল লাগিব আৰু আগলৈ আমি আপোনালোকক উৎসাহ কৰিম আৰু ভিডিঅ'টো আজি পৰিচালনা কৰিছোঁ মই আৰু এক্টিঙো কৰিছোঁ আমাৰ কেমেৰা কৰিছে ভাৰ্গৱ এক্টিঙো কৰিছে আৰু আমাৰ ইহঁতে বাকী ভালে হৈছে কথাখিনি আপোনালোকে কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু এটা কথা নাপাহৰিব ঘণ্টাটো বজাই সোমাই যাব হ'ব বাৰু বাই 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 If you miss the train I'm on, you will know that I am gone. You can hear the whistle blow 100 miles.